আজি কৃষি বিভাগৰ উদ্যোগত ছয়গাঁৱত এটা ৫,০০০ মেট্ৰিক টন ক্ষমতাযুক্ত শীতলীকৰণ কেন্দ্ৰ বা কোল্ড ষ্টৰেজ আৰু ছয়গাঁৱৰে আন এটা আমাৰ ফুড পাৰ্কৰ ভিতৰত এটা খাদ্য সংশোধনী বা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী এটাও আৰম্ভ হ'ব। এই দুয়োটা ইণ্ডাষ্ট্ৰী অসম কৃষি বিভাগে আগবাঢ়ি গৈছে। আজি দুয়োটা অনুষ্ঠানত মই শুভ উদ্বোধনী কৰিম। মই আশা কৰোঁ যে অসমৰ মাত্ৰা পাব। ৰাইজক আহ্বান জনাইছোঁ যে অহা মাহৰ পৰা আমি ধান কিনা কামোৱা আৰম্ভ কৰিম। সকলোৱে যাতে ভুক্তভোগী কেৱল মাত্ৰ চৰকাৰক যাতে ধান দিয়ে। আজি কৃষি বিভাগৰ উদ্যোগত ছয়গাঁৱত এটা ৫,০০০ মেট্ৰিক টন ক্ষমতাযুক্ত শীতলীকৰণ কেন্দ্ৰ বা কোল্ড ষ্টৰেজ আৰু ছয়গাঁৱৰে আন এটা আমাৰ ফুড পাৰ্কৰ ভিতৰত এটা খাদ্য সংশোধনী বা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী এটাও আৰম্ভ হ'ব। এই দুয়োটা ইণ্ডাষ্ট্ৰী অনুষ্ঠানৰ মই শুভ উদ্বোধনী কৰিম। মই আশা কৰোঁ যে অসমৰ মাত্ৰা পাব। ৰাইজক আহ্বান জনাইছোঁ যে অহা মাহৰ পৰা আমি ধান কিনা কামোৱা সকলোৱে যাতে ভুক্তভোগী কেৱল মাত্ৰ চৰকাৰক যাতে ধান দিয়ে। আজি কৃষি বিভাগৰ উদ্যোগত ছয়গাঁৱত এটা ৫,০০০ মেট্ৰিক টন ক্ষমতাযুক্ত শীতলীকৰণ কেন্দ্ৰ বা কোল্ড ষ্টৰেজ আৰু ছয়গাঁৱৰে আন এটা আমাৰ ফুড পাৰ্কৰ ভিতৰত এটা খাদ্য সংশোধনী বা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী এটাও আৰম্ভ হ'ব। এই দুয়োটা ইণ্ডাষ্ট্ৰী অসম কৃষি বিভাগে আগবাঢ়ি গৈছে। আজি দুয়োটা অনুষ্ঠানত মই শুভ উদ্বোধনী কৰিম। মই আশা কৰোঁ যে অসমৰ মাত্ৰা পাব। ৰাইজক আহ্বান জনাইছোঁ যে অহা মাহৰ পৰা আমি ধান কিনা কামোৱা আৰম্ভ কৰিম। সকলোৱে যাতে ভুক্তভোগী কেৱল মাত্ৰ চৰকাৰক যাতে ধান দিয়ে। আজি কৃষি বিভাগৰ উদ্যোগত ছয়গাঁৱত এটা ৫,০০০ মেট্ৰিক টন ক্ষমতাযুক্ত শীতলীকৰণ কেন্দ্ৰ বা কোল্ড ষ্টৰেজ আৰু ছয়গাঁৱৰে আন এটা আমাৰ ফুড পাৰ্কৰ ভিতৰত এটা খাদ্য সংশোধনী বা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী এটাও আৰম্ভ হ'ব। এই দুয়োটা ইণ্ডাষ্ট্ৰী আগবাঢ়ি গৈছে। আজি দুয়োটা অনুষ্ঠানৰ মই শুভ উদ্বোধনী কৰিম। মই আশা কৰোঁ যে অসমৰ মাত্ৰা পাব। ৰাইজক আহ্বান জনাইছোঁ যে অহা মাহৰ পৰা আমি ধান কিনা কামোৱা সকলোৱে যাতে ভুক্তভোগী কেৱল মাত্ৰ চৰকাৰক যাতে ধান দিয়ে।